বন্ধুসকল নিশ্চয় আপোনাৰ মোবাইলতে হোৱাটছআপ আছে। মই কেইটামান নিজৰ মোবাইলতে ইম্পৰ্টেণ্ট ট্ৰিক্স কেইটামান দেখুৱাই আছোঁ। যদি আপোনালোকৰ মোবাইলত হোৱাটছআপ আছে তেনেহ'লে ট্ৰিক্স কেইটা ইউজ কৰিব পাৰে। চ' বন্ধুসকল পোনপ্ৰথমতে হোৱাটছআপ এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছতে বন্ধুসকল ওপৰত দেখিব পাৰিছে নিশ্চয় তিনিটা ডট ডট বুলি আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে বন্ধুসকল সেটিংত যাব। সেটিংস যেটো আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে বন্ধুসকল একাউণ্টত যাব। একাউণ্টত যোৱাৰ পিছতে ইয়াতে প্ৰাইভেচি বুলি যেটো লিখা আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে বন্ধুসকল ইয়াতে নিশ্চয় দেখিব পাৰিছে ৰিড ৰিচিপ্টছ বুলি, এইটো ডিজেবল এনাবল আছে। ডিজেবল কৰিলে কি হ'ব বন্ধুসকল? ডিজেবল কৰিলে হ'ব যদি আপোনাৰ তাতে কোনোবাই মেছেজ কৰি আছে, SMS কৰি আছে, ফটো পঠিয়াই আছে আৰু যদি আপুনি চিন কৰে সি গম নাপাব। আৰু কেনেকৈ গম নাপাব বন্ধুসকল? কাৰণ আপুনি যদি চিন কৰে তাৰ মোবাইলত দুটা ব্লু টিক চিন হৈ যাব, তো তেনেহ'লে গম পাব। কিন্তু এইটো যদি ডিজেবল কৰি দিয়ে তাৰ মোবাইলত দুটা ব্লু টিক চিন নুঠিব। চ' বন্ধুসকল এইটো ডিজেবল কৰি দিওঁ। অৰ্থাৎ কেনেকুৱা হৈ যাব বন্ধুসকল মই দেখুৱাই দিওঁ। ইয়াতে মই হাই পঠিয়াইছোঁ, এনেকুৱা হৈ যাব। যদি আপোনাৰ তাতে কোনোবাই SMS কৰে, যদি আপুনি চিন কৰে তাৰ মোবাইলত এনেকুৱা হৈ যাব। আৰু বন্ধুসকল এইটো এনেকুৱা যে আপুনিও যদি কোনোবাক SMS কৰে যদি সি চিন কৰে তেনেহ'লে আপোনাৰ মোবাইলতো এনেকুৱাই হ'ব যে চিন কৰিলেও আপুনি গম নাপাব। চ' বন্ধুসকল এতিয়া নেক্সট ট্ৰিক্সটো মই কৈ আছোঁ। বন্ধুসকল নেক্সট ট্ৰিক্সটো হ'ল ওপৰত তিনিটা ডট ডট আছে বন্ধুসকল, আকৌ ইয়াতে ক্লিক কৰিব। এই ডট ডটত ক্লিক কৰাৰ পিছতে বন্ধুসকল আকৌ ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছতে বন্ধুসকল ইয়াতে যেটো আছে চাৰ্টছ বুলি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে বন্ধুসকল ইয়াতে আছে এণ্টাৰ ইজ সেন্ড। এণ্টাৰ ইজ সেন্ড অৰ্থাৎ এইটো কি যে যেটো এণ্টাৰ বটন আছে সেইটোক সেন্ড বটন কেনেকৈ বনাব। তো বন্ধুসকল মই দেখুৱাই আছোঁ। যদি কোনোবাক SMS কৰোঁ আমি তেনেহ'লে আমাৰ ইয়াতে ক্লিক কৰিলে SMSটো গৈ পায়। গতিকে এণ্টাৰ বটনটোত কিন্তু টিপিলে গম নাপায়। এণ্টাৰ বটনটো তললৈ আছে নিশ্চয় দেখিব পাৰিছে। মই সেইটো এনেবল কৰি আছোঁ। এইটো মই এনেবল কৰি আছোঁ বন্ধুসকল। এইটো এনেবল কৰিলে মই অতি সোনকালে টাইপিং কৰিব পাৰিম। মই এইটো কৰিব পাৰিম। এতিয়া মই কোনোবাক SMS কৰি চাম চিষ্টাৰক, হেল্ল', এইটো তলত দেখিব পাৰিছে এণ্টাৰ বটনটোত মই ক্লিক কৰিলোঁ, SMSটো গৈ পাল। চ' বন্ধুসকল এতিয়া নেক্সট ট্ৰিক্সটো মই দেখুৱাই আছোঁ। বন্ধুসকল নেক্সট ট্ৰিকটো হ'ল যে লাষ্ট চিন কেনেকৈ হাইড কৰিব। আপুনি কিমান বজাত অফলাইন হয় ব্লেকৰ হোৱাটছএপত দেখিব পাৰিব যে লাষ্ট চিন 6:09 PM। ইয়াতে আছে যে 6:09 PM ব্লেকৰ মোবাইলতো এনেকৈ উঠিব আপুনি কিমান বজাত অফলাইন গৈছে। তো বন্ধুসকল এইটো কেনেকৈ হাইড কৰিব মই দেখুৱাই আছোঁ। চ' বন্ধুসকল কি কৰিব, ওপৰত তিনিটা ডট ডট আছে, আকৌ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে বন্ধুসকল আকৌ ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছতে বন্ধুসকল আকৌ একাউণ্টত যাব। একাউণ্টত যোৱাৰ পিছত আকৌ বন্ধুসকল প্ৰাইভেচিত যাব। প্ৰাইভেচিত যোৱাৰ পিছতে লাষ্ট চিন যেটো আছে প্ৰথমতে লাষ্ট চিন ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে যেটো তললৈ আছে নবডি বুলি এইটোত ক্লিক কৰি দিব। আপুনি কিমান বজাত অফলাইন হয় মানুহক কেতিয়াও গম নাপাব যে আপুনি কিমান বজাত অফলাইন গৈছে, অৰ্থাৎ লাষ্ট চিনটো হাইড হৈ যাব। চ' বন্ধুসকল এতিয়া নেক্সট ট্ৰিক্সটো মই দেখুৱাই আছোঁ। বন্ধুসকল এতিয়া নেক্সট ট্ৰিক্সটো হ'ল মই দেখুৱাই আছোঁ। ইয়াতে ওপৰত আকৌ তিনিটা ডট ডটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে বন্ধুসকল ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছতে বন্ধুসকল ইয়াতে যিটো চাৰ্টছ আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে বন্ধুসকল ইয়াতে যিটো আছে মিডিয়া ভিজিবিলিটি ইয়াতে এনেবল কৰি দিব লাগিব। এনেবল কৰি দিলে কি হ'ব, অৰ্থাৎ ইয়াতে লিখা আছে শ্ব' নিউলি ডাউনলোডেড মিডিয়া ইন ইয়ৰ ফোনছ গেলাৰী। অৰ্থাৎ এইটো এনেবল কৰি দিলে যদি কোনোবাই আপোনাৰ হোৱাটছএপত ফটো বা ভিডিঅ' যদি পঠিয়াই দিয়ে, অৰ্থাৎ সেই ফটো ভিডিঅ' ডাউনলোড কৰাৰ পিছত
আপোনাৰ গেলাৰীত গুচি যাব। যদি আপোনাৰ গেলাৰীত ইমান ঝংঝাট আৰু ৰাখিব নিবিচাৰে, অৰ্থাৎ বহুত হৈ যায় না, মানে কোনোবাই ভাল ফটো পঠিয়াই দিয়ে, কোনোবাই বেয়া ফটো পঠিয়াই দিয়ে, গ্ৰুপত আৰু কিমান ধৰণৰ ভাল বেয়াটো পঠিয়াই দিয়ে। আৰু যদি আপুনি চাই যে গেলাৰীত নাথাকক তেনেহ'লে সেইটো এনেবল কৰি দিয়ক। এনেবল কৰি দিয়াৰ পিছত যদি আপোনাৰ হোৱাটছএপত কোনোবাই কোনো ভিডিঅ' ফটো পঠিয়াই দিয়ে সেইটো কেতিয়াও ইয়াতে আছে, এইটো এটা ফটো হওক, মই ইয়াতে দেখুৱাই আছোঁ বন্ধুসকল। এইটো যদি মই ইয়াতে ডাউনলোড কৰাৰ পিছতে মোৰ এইটো গেলাৰীত গুচি নাযায়। বন্ধুসকল হোৱাটছআপটো এটা পাৰ্চনেল হয়। চ' বন্ধুসকল যদি আপোনাৰ পাছৱৰ্ড কোনোবাই জানে তো বন্ধুসকল আপোনাৰ হোৱাটছআপত এক্সট্ৰা ফিংগাৰপ্ৰিণ্ট দিব পাৰে। চ' বন্ধুসকল সেইটো কেনেকৈ মই দেখুৱাই আছোঁ। বন্ধুসকল ওপৰত তিনিটা ডটত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াতে ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছতে বন্ধুসকল ইয়াতে একাউণ্টত ক্লিক কৰিব। একাউণ্টত ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াতে প্ৰাইভেচি বুলি লিখা আছে, ইয়াতে আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল তললৈ আহিব। তললৈ অহাৰ পিছত বন্ধুসকল ইয়াতে দেখিব পাৰিছে ফিংগাৰপ্ৰিণ্ট লক। বন্ধুসকল ইয়াতে এনেবল কৰি দি ইয়াতে ফিংগাৰপ্ৰিণ্টটো দি দিলেই হৈ যাব। চ' বন্ধুসকল এনেকুৱাই বন্ধুসকল এতিয়া নেক্সট ট্ৰিকটো মই কৈ আছোঁ। বন্ধুসকল এইটো একেবাৰে নেক্সট আৰু লাষ্ট ট্ৰিক্স হয়। চ' বন্ধুসকল যদি আপুনি কোনোবাৰ লগত মানে SMS যদি হৈ থাকে সময়ে 1 মিনিট 2 মিনিট পিছে অৰ্থাৎ GF বা BF কোনোবা হ'ব পাৰে, দাদা বাইদেউ হ'ব পাৰে। চ' বন্ধুসকল কি কৰিব, এইটো ধৰি লওক মোৰ চিষ্টাৰ হয়, মই এইটো ইয়াত ক্লিক কৰি দিওঁ। ক্লিক কৰি দিয়াৰ পিছতে বন্ধুসকল ওপৰত নিশ্চয় তিনিটা ডট দেখা পাইছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে বন্ধুসকল তললৈ মোৰ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে বন্ধুসকল ইয়াতে এড শ্বৰ্টকাট বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে বন্ধুসকল কি হ'ব যে মোৰ যিটো চিষ্টাৰ আছিল ইয়াতে আহি গৈছে মোৰ মোবাইলত এনেই এটা এপছৰ নিচিনাকৈ। চ' বন্ধুসকল মই এতিয়া হোৱাটছআপ, এই যে হোৱাটছআপ যিটো আছে হোৱাটছআপত মই এপ্লিকেশ্যনটো অ'পেন নকৰাকৈ ইয়াতে SMS কৰিব পাৰোঁ মোৰ চিষ্টাৰক ডাইৰেক্টলি। চ' বন্ধুসকল মই ইয়াতে SMS কৰিব পাৰিব। চ' বন্ধুসকল এনেকৈ SMS কৰিব পাৰিব বন্ধুসকল। অৰ্থাৎ মই যে এনেই ক'লোঁ যে হোৱাটছআপ এপ্লিকেশ্যনটো অ'পেন নকৰাকৈ, হয় অ'পেন নকৰাকৈ কিন্তু হোৱাটছআপ এপ্লিকেশ্যনটো অ'পেন হ'ব। চ' বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব। আৰু বন্ধুসকল যদি মোৰ চেনেলত প্ৰথমবাৰ হৈ থাকে তেনেহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বন্ধুসকল। মই এনেকুৱা জেনুইন কণ্টেণ্ট লৈ আহি থাকিম। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো এইখনতেই।